মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছে, ঘৰতে থাকিবা। এতিয়া আমৰ বতৰ নহয় জানো? আমাৰ বহুতো ঘৰত আম গছ আছেও, নাথাকিলেও দেউতাহঁতে বজাৰৰ পৰা আনি দিয়ে বা ওচৰ চুবুৰীয়া থাকিলেও মাতি পেলাই খাবলৈ দিয়ে বা মোক ভগাই দিয়ে, হয়নে? মই আজি 4জন বন্ধু বান্ধৱীৰ এটা ঘটনা ক'ম। সিহঁতে এদিন আম বুটলিবলৈ গৈ কি কৰিছিলে, ঠিক আছে? শুনোচোন ব'লা, জানো আমি কি কৰিছিলে। ইহঁত 4জন বহুত ভাল বন্ধু বান্ধৱী। এটাৰ নাম ইমন, এটাৰ নাম চিমি, এটাৰ নাম ৰাজ আৰু এইজনী প্ৰিয়া, ঠিক আছে? ইহঁত সকলোৱে এই গছডালৰ পৰা আম বুটলিছে। এই গছডাল ইহঁতৰ ঘৰৰ ওচৰৰ এখন পথাৰত বহুত আম লহ পহে আম লাগি থাকে গছডালত, আৰু আমবিলাক সৰিও থাকে। সিহঁতে সেই সৰা আমবিলাকে বুটলিছে, কিন্তু সিহঁত বহুত ভাল বন্ধু, গতিকে কোনোবা কম পাইছে কোনোবা বেছি পাইছে, সেইকাৰণে সিহঁতে কি কৈছে যে আমি সমানে ভাগ কৰিম। আমি এটা ঠাইত যাওঁ বা ঘৰত যাওঁ এজনৰ, গৈ পেলাই আমি সমানে ভাগ কৰিম। এতিয়া সিহঁতে সমানে ভাগ কৰিব। সিহঁতে এজনৰ ঘৰত গৈছে। এতিয়া ঘৰত গৈ কি ভাগ কৰি চাওঁ বোলাচোন আমি, কেনেকৈ ভাগ কৰিব সিহঁতে, ঠিক আছে? এইটো ইমন, চিমি, ৰাজ আৰু প্ৰিয়া। এতিয়া চাবা, ইমনে প্ৰথমতে আৰম্ভ কৰিছে। ইমনে কি কৰিছে, ইমনে এটা এটা আমৰ গোট বনাইছে। সি এটা এটা আমৰ গোট বনাওঁতে দেখিছে যে সি 24টা ভাগ পাইছে। তেতিয়া চিমিয়ে কৈছে, নহয় ৰ, মই ভাগ কৰিম এইবাৰ। তেতিয়া চিমিয়ে কি কৰিলে, তাই দুটাকৈ আম গোট কৰি ভাগ কৰোঁতে তাই দেখিছে তাই 12টা ভাগ পাইছে। তাৰমানে দুটা আমৰ গোট বনালে তাই 12টা ভাগ পালে। এতিয়া ৰাজে লৈছে 3টা আমৰ গোট বনাইছে। ৰাজে 3টা আমৰ গোট বনাওঁতে ৰাজে 8টা গোট পালে, ঠিক আছে? তাৰপিছত প্ৰিয়াই কৈছে মই গণিম এইবাৰ। তাৰপিছত 4টা আমৰ গোট বনাইছে। 4টা আমৰ গোট বনাওঁতে দেখিছে যে 6টা ভাগ পাইছে। এইবাৰ আকৌ ভাগ কৰিছে। এইবাৰ 8টাকৈ আম লৈ এটা এটা গোট বনাইছে। 8টা আমৰ যেতিয়া গোট বনালে তেতিয়া 3টা ভাগ পাইছে। 6টা আমৰ যেতিয়া গোট বনালে তেতিয়া 4টা ভাগ পাইছে। আৰু 12টাকৈ আম যেতিয়া লৈ এটা এটা গোট বনালে তেতিয়া 12টা আমৰ গোট বনাওঁতে 2টা ভাগ পাইছে। আৰু লাষ্টত যেতিয়া 24টা আমেৰে এটা গোট বনালে তেতিয়া দেখিছে যে এটাই ভাগ পালে। 24টাই আম আছিলে, গতিকে এটাই ভাগ পাব, হয় নাই? এতিয়া ইমনতে যে এই আমবিলাক গোট বনাই বনাই এনেকৈ যে গোট বনাই বনাই সাজি সাজি যে ভাগ কৰিলে, তাৰ পৰা আমি কি পাম চাবাচোন এইবাৰ। ইমনহঁতৰ এই সাজোনৰ পৰা আমি পালো যে এইবিলাক এনেকৈ যিহেতু গোট বনালে ভাগ কৰিলে, সেই আমি দেখিলোঁ যে সেই গোট বনোৱা সংখ্যা আৰু ভাগ কৰা সেই সংখ্যাকেইটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি 24 পাওঁ। 24 পাওঁ। তাৰমানে এই যে গোট কৰা আৰু ভাগ কৰা সংখ্যাকেইটা পূৰণ কৰিলে মানে শেষত আমি 24 পাওঁ। কাৰণ মুঠ আম কেইটা 24টাই আছিলে, হয় নাই? তাৰমানে এইবিলাক 1 পূৰণ 24 সমান 24, 2 পূৰণ 12 সমান 24, 3 পূৰণ 8 সমান 24, 4 পূৰণ 6 সমান 24, হয় নাই? তোমালোক সকলোৱে 3য় শ্ৰেণী 4ৰ্থ শ্ৰেণীৰ পুৰণান্ত পঢ়িছা, এতিয়াও পঢ়ি আছা আৰু মনতো আছে, হয় নাই? গতিকে আমি এইবিলাক সংখ্যা পূৰণ কৰিলে 24 পাওঁ। মই এবাৰ ইংৰাজীটো পঢ়ি দিছোঁ, যিটো ইংৰাজীত আছে সংখ্যাকেইটা। 1 × 24 = 24, 2 × 12 = 24, 3 × 8 = 24, 4 × 6 = 24, 12 × 2 = 24, 8 × 3 = 24, 6 × 4 = 24, 24 × 1 = 24। তাৰমানে আমি যদি এই সংখ্যাবিলাক পূৰণ কৰোঁ 24 পাওঁ। 1 24 × 24, 2 12 × 24, 3 8 × 24, 4 6 × 24, হয় নাই? গতিকে এই চাবাচোন চবতে 24 পাইছোঁ। এতিয়া মন কৰিবা তোমালোকে যে এই 24 সংখ্যাটো আমি কি কি সংখ্যা পূৰণ কৰোঁতে পালোঁ চাবা। 12ৰ লগত যদি 2 পূৰণ কৰোঁ আমি 24 পালোঁ। 24ৰ লগত 1 পূৰণ কৰোঁতে আমি 24 পালোঁ। 2ৰ লগত 12টো আকৌ পূৰণ কৰি যদি দিওঁ 24 পাম। 3ৰ লগত 8 পূৰণ কৰিলে 24 পাম। 1ৰ লগত 24 পূৰণ কৰিলে 24 পাম। 4ৰ লগত 6 পূৰণ কৰিলে আমি 24 পাম। চোৱাচোন, এই 4 6 × 24, 6 4 × 24, মানে তুমি যদি এনেকৈ উল্টাইও দিয়া আৰু এইফালেও আনা গোটেইটো 24 পাবা। এই যে 24টো এইবিলাক সংখ্যা পূৰণ কৰোঁতে যে আমি 24 পালোঁ, এই সংখ্যাবিলাক আমি পূৰণ কৰোঁতে 24 পালোঁ, এই সংখ্যাবোৰক আমি কি বুলি কওঁ? উৎপাদক।
উৎপাদক বুলি কওঁ তাৰমানে যিকেইটা সংখ্যা পূৰণ কৰিলে আমি এটা পূৰণ ফল পাওঁ সেই সংখ্যা কেইটা হল পূৰণ ফলটোৰ উৎপাদক তাৰমানে এই যে সংখ্যাকেইটা পূৰণ কৰি আমি 24 পালো তাৰমানে এই সংখ্যাবিলাকক আমি উৎপাদক বুলি কওঁ আৰু 24ৰ উৎপাদকবিলাক হল এইবিলাক 3 8 12 2 24 1 4 6 এইবিলাকক আমি উৎপাদক বুলি কওঁ বুজিছা তাৰমানে এইটো এতিয়া আমি এটা উৎপাদক বৃক্ষ বনাম ঠিক আছে হাজিম কাৰণ আমৰে এডাল উৎপাদক বৃক্ষ হাজিম যিহেতুকে ইমানতে আমৰ পৰা আমি এইবিলাক শিকিলো উৎপাদকটো শিকিলো বুজিলো বা জানিলো এতিয়া চাবা দে আমাৰ উৎপাদক বৃক্ষডাল হল এইডাল আমি এটা সংখ্যা লৈছো এটো হল তোমাৰ 30 এটো 30 ঠিক আছে আমি 30 টো জানো যে 3 নাটখন আমি পাওঁ 3 10 গুণ 30 হয় 3 into 10 ঠিক আছে 3 টো আমি 3 নাটতে পাম 3 গুণ 3 হয় ওকে 3 তাছত 10ক আমি ভাগ কৰিব পাৰো না কাৰণ 2 5 গুণ 10 আমি জানো আকৌ ভাগ কৰি দিলে আমি ঠিক আছে এটা চাবা 3 পূৰণ 10 30 3 পূৰণ 2 6 6 পূৰণ 5 30 তাৰমানে আমি যে সংখ্যা পূৰণ কৰো কি আমি 30 টো পাবই লাগিব ঠিক আছে তো 30 3 into 10 30 3 into 2 6 6 into 5 30 ঠিক আছে এইডাল হল আমাৰ উৎপাদক বৃক্ষ এডাল মই আমাৰ উৎপাদক বৃক্ষ বনালো তোমালোকে এটা বেলেগ বৃক্ষও বনাব পাৰা ঠিক আছে গতিকে তোমালোকে এইখিনি ভালকে বুজিবা কৰিবা আৰু এডাল নিজাকৈ উৎপাদক বৃক্ষ বনাবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে ধন্যবাদ